জীৱনত সদায় শান্ত হৈ থকা তুমি নিজকে বহুত মজবুত কৰি ৰাখিব পাৰিবা লোহা যেতিয়া ঠাণ্ডা হয় তেতিয়া সি বহুত মজবুত হয় আৰু যেতিয়া সি গৰম হয় যিকোনো ব্যক্তিয়ে তাৰ আকাৰ সলনি কৰিব পাৰে সেইবাবে যেতিয়া খং উঠে ন শান্ত হৈ থকাটোৱে বেষ্ট কাৰণ মই খঙত এটা ৰিলেশ্যন নষ্ট কৰিব নোখোজো সদায় মৰম বুলি মাতি থকা ব্যক্তিজনেও নিজৰ মৰমক গলত চেপি মৰা মই দেখিছোঁ এই কাৰণে অলপ সাৱধানে থাকিবা মানুহবোৰ আজিকালি শ্বেয়াৰ মাৰ্কেটৰ দৰে হৈ গৈছে এতিয়া কোনে কাক কেনেকৈ অনিষ্ট কৰিব পাৰে গমেকে পোৱা নাযায় সকলোবোৰ প্ৰয়োজনীয় বস্তু পইচাৰে কিনিব নোৱাৰি মিছাৰ আশ্ৰয় যোনে যিমান কি নলওক কিয় জয়ী হ'বলৈ কিন্তু সত্যৰহে প্ৰয়োজন হয়